নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ প্ৰথমটোৱে গুৰুত্বপূৰ্ণ খবৰ। 2050 চনত ভাৰতত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। এই মুহূৰ্তত আহি পৰিছে মুছলমানসকলৰ বাবে ভাল খবৰ। 2050 চনত ভাৰতত সবাতোকৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যাৰ দেশ হ'ব ভাৰত। ভাৰত হ'বগৈ বিশ্বৰ সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ। 2050 চনত ভাৰতৰ মুছলমানৰ জনসংখ্যাই পিছ পেলাব ইণ্ডোনেছিয়াক। এক প্ৰতিবেদন অনুসৰি 2050ত ভাৰতৰ মুছলমানৰ সংখ্যা হ'বগৈ 18.8%। জনসংখ্যাৰ আকাশত ভাৰতৰ মুছলমানৰ সংখ্যা হ'ব 31.10 কোটি। অৱশ্যে তথাপিও ভাৰত হৈ থাকিব হিন্দু প্ৰধান ৰাষ্ট্ৰ হৈ থাকিব। মুছলমানৰ জনসংখ্যা বৃদ্ধি পালেও হ্ৰাস নাপায় হিন্দুৰ জনসংখ্যা। বৰ্তমান সৰ্বাধিক মুছলমান জনসংখ্যা থকা দেশ হৈছে ইণ্ডোনেছিয়া। 2050ত ইণ্ডোনেছিয়াটোকো ভাৰতৰ মুছলমানে পিছ পেলোৱাৰ তথ্য প্ৰতিবেদনত। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে এইবাৰ নাবালিকাৰে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে অপূৰ্ব দেৱনাথ। এইবাৰ নাবালিকাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ হৈছে লম্পট অপূৰ্ব দেৱনাথক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নাবালিকাৰে কুকাণ্ড কৰি আৰক্ষীৰ জালত এইবাৰ অপূৰ্ব দেৱনাথ। ছিংগাৰৰ পাণবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লম্পট অপূৰ্ব দেৱনাথক। এগৰাকী 15 বছৰীয়া নাবালিকাৰে সংঘটিত কৰিছিল জঘন্য ঘটনা। কিছুদিন পূৰ্বে বিজনীৰ বিষ্ণুপুৰত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ অহা নাবালিকাক টাৰ্গেট কৰিছিল দেৱনাথে। ধৃত দেৱনাথক বুধবাৰে প্ৰেৰণ কৰোৱা হয় জেল হাজতলৈ। ধৰ্ষণকাৰী অপূৰ্বৰ ঘৰ কোকৰাঝাৰ জিলাৰ ভান্দৰ চেৰাত। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহি পৰিছে এইবাৰ বতৰৰ ল'ব কালৰূপ। বতৰ বিজ্ঞান ফালৰ পৰা কেইবাটাও সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণে লৈছে কালৰূপ। আপোনাৰ অঞ্চলতো বতৰ কেনেকুৱা কমেণ্টৰ জৰিয়তে জনাব পাৰিব। কোন কোন জিলাসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে? সাৱধান হওক ৰাজ্যবাসী। উজনিৰ পৰা নামনিলৈকে বতৰে ল'ব পাৰে কালৰূপ। এই মুহূৰ্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে। বিজুলী ঢেৰেকণিসহ বজ্ৰপাতৰ আশংকাৰো বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 8খন জিলাত অৰেঞ্জ এলাৰ্ট আৰু 24খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে। ইফালে এজাক বৰষুণতেই বুৰিল গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। বহু অঞ্চলত কৃত্ৰিম বানৰ ফলত স্তব্ধ জনজীৱন।